हेलो स्टूडेंट्स, आज आमी आलोचना करिम हेलो एल्केन और हेलो एरिन এই লেসনৰ नेक्स्ट ভিডিও। ইয়াৰ আগৰ ভিডিওটোত আমি আলোচনা কৰিছিলোঁ উদাহৰণ 10.5। এইটো মই বুজাই দিছিলোঁ, তোমালোকে যদি এইটো চোৱা নাই চাই ল'বা। আজি চোৱা ক্ৰিয়াবিধি আলোচনা কৰিম। বহুত ইম্পৰ্টেণ্ট হয় এইটো মেকানিজম, অৰ্থাৎ নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াৰ ক্ৰিয়াবিধি কেনেকৈ সংঘটিত হয়। চোৱা, এই বিক্ৰিয়াটো দুটা ক্ৰিয়াবিধি অনুসৰি সংঘটিত হয়, অৰ্থাৎ যেটো আমাৰ নিউক্লিওফিলিয় এলকাইল হ্যালাইডৰ নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া আছিল, সেই বিক্ৰিয়াটো দুটা ক্ৰিয়াবিধি অনুসৰি সংঘটিত হয়। এই নম্বৰটো দি আছে দ্বি আণৱিক নিউক্লিওফিলিয় প্ৰতিস্থাপন, বায়মলিকুলাৰ নিউক্লিওফিলিক সাবস্টিটিউশন বা SN2 ৰিয়েকশন। এতিয়া চোৱা, S মানে হল সাবস্টিটিউশন, N মানে হল নিউক্লিওফিলিক আৰু 2 ইয়াতে কি বুজাইছে বায়মলিকুলাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন বা SN2 ৰিয়েকশন। গতিকে প্ৰথমতে আমি SN2 ৰিয়েকশন আলোচনা কৰিম আৰু তাৰ পিছত SN1 ৰিয়েকশন আলোচনা কৰিম। SN2 মানে হল দ্বি আণৱিক নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াতে মিথাইল ক্লোৰাইডে হাইড্ৰক্সাইড আয়নৰ সৈতে বিক্ৰিয়া কৰি মিথানল আৰু ক্লোৰাইড আয়ন প্ৰস্তুত কৰা বিক্ৰিয়াটো এই শ্ৰেণীৰ অন্তৰ্গত, অৰ্থাৎ SN2 বিক্ৰিয়াৰ এটা উদাহৰণ ইয়াতে দিয়া হৈছে। এইটো এটা দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া। SN2 বিক্ৰিয়াটো কি ক্ৰমৰ বিক্ৰিয়া? দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া, সেকেন্ড অৰ্ডাৰ ৰিয়েকশন। তো দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া মানে ইয়াতে কি বুজাইছে? ইয়াত বিক্ৰিয়াৰ গতিবেগ দুয়োটা বিক্ৰিয়কৰ ঘাৰতাৰ ওপৰত নিৰ্ভৰ কৰে। চোৱা, এইটো হল আমাৰ নিউক্লিওফাইল OH মাইনাছ নিউক্লিওফাইল। এই নিউক্লিওফাইলটো ক'ৰ পৰা আহিছে? এই নিউক্লিওফাইলটো পটাছিয়াম হাইড্ৰক্সাইড হ'ব পাৰে, নহ'লে সোডিয়াম হাইড্ৰক্সাইড হ'ব পাৰে, নহ'লে ৱাটাৰ মলিকুল হ'ব পাৰে। অৰ্থাৎ সিহঁতৰ পৰা কি আহিছে? আমাৰ এই OH নিউক্লিওফাইলটো আহিছে। এই নিউক্লিওফাইলে কি কৰিব? এই যেটো এলকাইল হ্যালাইড আছে, এই এলকাইল হ্যালাইডৰ লগত বিক্ৰিয়া কৰি এনেকুৱা এটা ট্ৰানজিশন ষ্টেট ফৰ্মেশ্যন কৰিছে। আৰু ইয়াৰ পিছত কি যোগ হয়? এই যেটো আমাৰ এলকহল, অৰ্থাৎ এলকাইল হ্যালাইডক যেতিয়া আমি নিউক্লিওফাইলৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয়, তেতিয়া কি উৎপন্ন হয়? এলকহল উৎপন্ন হয় আৰু Cl মাইনাছ এইটো হ্যালাইড আয়ন হিচাপে ওলাই যায়। তো ক্লোৰিন পৰমাণুটো কি হ'ব? হেলোজেন পৰমাণু, আৰু এই হেলোজেন পৰমাণুটো কি হ্যালাইড আয়ন হিচাপে ওলাই যায়। চোৱা, এইটো এটা SN2 বিক্ৰিয়া, আৰু SN2 বিক্ৰিয়াটো হ'ল এটা দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া। দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া অৰ্থাৎ ইয়াৰ অৰ্থটো কি? চোৱা, এই বিক্ৰিয়াটোৰ যিটো গতিবেগ, এই বিক্ৰিয়াটোৰ গতিবেগ কি? যিটো আমাৰ দুয়োটা বিক্ৰিয়কৰ ঘাৰতাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াতে দুয়োটা বিক্ৰিয়ক অৰ্থাৎ নিউক্লিওফাইল যিটো দিয়া হৈছে সেইটো আৰু যিটো এলকাইল হ্যালাইড লোৱা হৈছে, এই দুয়োটা বিক্ৰিয়কৰ ঘাৰতাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে এইটো কি হ'ব? দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া। ইয়াতে চোৱা, এই যিটো নিউক্লিওফাইল আছে, এই নিউক্লিওফাইলে কি কৰিব? এই কাৰ্বন পৰমাণুক এটাক কৰিব। ওকে, এই কাৰ্বন পৰমাণুক এটাক কৰাৰ লগে লগে ইয়াৰ পৰা Cl2 লিভিং গ্ৰুপ হিচাপে, অৰ্থাৎ স্থানত্যাগী গ্ৰুপ মূলক হিচাপে ইয়াৰ পৰা ওলাই যাব। অৰ্থাৎ ইয়াতে OH আৰু কাৰ্বনৰ লগত এইটো কি? কাৰ্বনৰ লগত বান্ধনী গঠন হ'বলৈ আৰম্ভ কৰে, আৰু কাৰ্বনৰ পৰা Cl এই বান্ধনীডাল বিভংগন হ'বলৈ ধৰে। অৰ্থাৎ এই বিক্ৰিয়াটোত বান্ধনী গঠন আৰু বান্ধনী বিভংগন দুয়োটা একেটা সময়তে সংঘটিত হয়। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, SN2 বিক্ৰিয়াটো হ'ল আমাৰ এটা ওৱান ষ্টেপ প্ৰচেছ, অৰ্থাৎ এটা খাপতে সংঘটিত হয়, অৰ্থাৎ এটা স্তৰতে সংঘটিত হয়। নিউক্লিওফাইলে ডাইৰেক্টলি কাৰ্বন পৰমাণুক এটাক কৰিব। কাৰ্বন পৰমাণুক এটাক কৰাৰ লগে লগে ইয়াৰ পৰা ক্লোৰিনটো হ্যালাইড বা ক্লোৰাইড আয়ন হিচাপে ওলাই যাব, আৰু OHটো এই কাৰ্বনৰ লগত প্ৰতিস্থাপিত হ'ব। প্ৰতিস্থাপিত হৈ ইয়াতে কি উৎপন্ন হ'ব? HO কাৰ্বন H, অৰ্থাৎ এলকহল উৎপন্ন হ'ল, আৰু ক্লোৰিনটো হ্যালাইড আয়ন হিচাপে ওলাই গ'ল। ওকে, এতিয়া এটা দ্বি আণৱিক নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াত নিউক্লিওফাইল দ্বি আণৱিক নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াত নিউক্লিওফাইল এটাই ইয়াত হাইড্ৰক্সাইড আয়নে কি কৰিব? এলকাইল হ্যালাইড এটাক আক্ৰমণ কৰে। ওকে, ফলত কাৰ্বন হেলোজেন বান্ধনীটো ভাঙি নতুনকৈ কাৰ্বন অক্সিজেন বান্ধনী প্ৰস্তুত হয়। বান্ধনী ভংগন আৰু পুনৰ্গঠন এই দুটা প্ৰক্ৰিয়া একেটা স্তৰতে সম্পন্ন হয়। ইয়াত কোনো মধ্যৱৰ্তী যৌগ গঠন নহয়। ওকে, বিক্ৰিয়াটো অগ্ৰগতি হোৱাৰ লগে লগে নিউক্লিওফাইল আৰু বিক্ৰিয়কৰ মাজত বান্ধনী গঠন হ'বলৈ ধৰে। একেটা সময়তে স্থানত্যাগী থোপ আৰু বিক্ৰিয়কৰ কাৰ্বন পৰমাণুটোৰ মাজত থকা বান্ধনীডাল দুৰ্বল হৈ পৰে। চোৱা, ইয়াতে কি কৈছে?
এইটো হল আমাৰ এলকাইল হ্যালাইড। এই এলকাইল হ্যালাইডক নিউক্লিওফাইলে কাৰ্বন পৰমাণুটোক আক্ৰমণ কৰিব। আক্ৰমণ কৰাৰ লগে লগে Cl এর পৰা গুচি যাব। অৰ্থাৎ এই বিক্ৰিয়াটোত OH আৰু কাৰ্বনৰ মাজত বান্ধনি গঠন হ'বলৈ ধৰে আৰু কাৰ্বন আৰু Cl ৰ যিটো বান্ধনি এটো বিভংগন হ'বলৈ ধৰে আৰু এটো বিভংগন হৈ OH ৰ লগত কাৰ্বনৰ লগ লাগি কি হয় কাৰ্বন আৰু CH বান্ধনি প্ৰস্তুত হয়। এটো কৈছে আৰু এই বিক্ৰিয়াটো কি কৈছে একেটা স্তৰতে সম্পন্ন। অৰ্থাৎ নিউক্লিওফাইলে কাৰ্বনক এটাক কৰাৰ লগে লগে ক্লোৰিন বা হ্যালাইড মূলকটো তাৰ পৰা গুচি যায়। অৰ্থাৎ এই বিক্ৰিয়াটো এটা স্তৰতে সংঘটিত হয়। আৰু চোৱা একেটা সময়তে স্থান ত্যাগী থূপ আৰু বিক্ৰিয়কৰ কাৰ্বন পৰমাণুটোৰ মাজত থকা বান্ধনিডাল কি হৈ পৰে দুৰ্বল হৈ পৰে। এই পৰিঘটনাটো হওঁতে বিক্ৰিয়ক অণুৰ কাৰ্বন পৰমাণুটোৰ লগত যোজিত পৰমাণুবোৰৰ দিক বিন্যাস বিক্ৰিয়াৰ আগৰ দিক বিন্যাসৰ বিপৰীত হৈ পৰে। এই পৰিঘটনাটো কি হয় প্ৰবল বতাহত মেলি থোৱা ছাতি উলটি যোৱাৰ দৰে আৰু ইয়াকে কি বুলি কোৱা হয় দিক বিন্যাসৰ প্ৰতিপন বুলি কোৱা হয়। ইয়াকে কি বুলি কোৱা হয় দিক বিন্যাসৰ প্ৰতিপন। চোৱা এটো বহুত ইম্পৰ্টেন্ট। চোৱা ইয়াতে কি কৈছে যেতিয়া নিউক্লিওফাইলে কাৰ্বনক এটাক কৰিব এই কাৰ্বনৰ লগত ইয়াতে হাইড্ৰোজেন এটা গ্ৰুপ আছে ইয়াতে আৰু এটা হাইড্ৰোজেন আছে ইয়াতে আৰু এটা হাইড্ৰোজেন আছে। অৰ্থাৎ যেতিয়া এই নিউক্লিওফাইলে ইয়াতে এটাক কৰিব তেতিয়া কি ইয়াৰ দিক বিন্যাসৰ বিপৰীত হোৱা দেখা যায়। অৰ্থাৎ হাইড্ৰোজেনটো বাওঁফালে আছে এই কাৰ্বনৰ এইফালে হাইড্ৰোজেনটো আছে হাইড্ৰোজেনটো এইফালে আছে হাইড্ৰোজেনটো এইফালে আছে কিন্তু যেতিয়া প্ৰডাক্ট উৎপন্ন হ'ব চোৱা এইটো সোঁফালে যাব। কি হৈ যাব চোৱা এতে নিউক্লিওফাইলে যেহেতু ইয়াত এটাক কৰিল নিউক্লিওফাইল আৰু কাৰ্বনৰ লগত যেহেতু এটা বান্ধনি প্ৰস্তুত হ'ল আৰু সেই কাৰণে কি হ'ব এই গ্ৰুপবিলাক সোঁফালে গুচি যাব। অৰ্থাৎ এই হাইড্ৰোজেনটো এই হাইড্ৰোজেন এই তিনিটা হাইড্ৰোজেন কাৰ্বনৰ এইফালে আছিল এইফালে গুচি যাব। যেহেতু ইয়াৰ দিক বিন্যাসৰ কি হ'ল ওলোটা হ'ল বিপৰীত হৈ গ'ল আৰু সেই কাৰণে কি বুলি কোৱা হয় দিক বিন্যাসৰ প্ৰতিপন বুলি কোৱা হয়। অৰ্থাৎ এই বিক্ৰিয়াটো কেনেকুৱা যেতিয়া এই প্ৰবল ধুমুহা বতাহ হয় সেই প্ৰবল ধুমুহা বতাহত ছাতি উলটি যোৱাৰ নিচিনা হয়। ইয়াতে লিখা আছে চোৱা এই পৰিঘটনাটো কেনেকুৱা প্ৰবল বতাহত মেলি থোৱা ছাতি উলটি যোৱাৰ দৰে। প্ৰবল বতাহত যদি ছাতি উলটি যায় বা ছাতি উলটি গ'লে যেনেকুৱা হয় ঠিক তেনেকুৱা ষ্ট্ৰাকচাৰ ইয়াতে গঠন হয় এই SN2 বিক্ৰিয়াত। ওকে আৰু এই বিক্ৰিয়াৰ এই দিক বিন্যাসৰ প্ৰতিপন হোৱাটোক দিক বিন্যাসৰ বিপৰীত হৈ পৰাটোক কি বুলি কোৱা হয় দিক বিন্যাসৰ প্ৰতিপন বুলি কোৱা হয় ইনভাৰ্সন অফ কনফিগাৰেশ্যন দিক বিন্যাসৰ প্ৰতিপন। চোৱা এই বিক্ৰিয়াৰ সক্ৰিয় জটিল অণুত কাৰ্বন পৰমাণুটো একেটা সময়ত আক্ৰমণকাৰী আৰু বিদায়ী দুয়োটা নিউক্লিওফাইলৰ সৈতে যোজিত হৈ থাকে। অৰ্থাৎ নিউক্লিওফাইলে আক্ৰমণ কৰিব কাৰ্বন পৰমাণুক আৰু বিদায়ী যেটো মানে তাৰ পৰা গুচি যাব। অৰ্থাৎ আক্ৰমণকাৰী গ্ৰুপ যেটো আছে অৰ্থাৎ নিউক্লিওফাইল আৰু বিদায়ী যেটো আছে লিভিং গ্ৰুপ হেটো কি হ'ব আমাৰ স্থানত্যাগীমূলক ইয়াৰ লগত কি হৈ থাকে যোজিত হৈ থাকে। অৰ্থাৎ ইয়াতে কি কৈছে চোৱা এইটোৰ কথা কৈছে এইটো হ'ল কাৰ্বন পৰমাণু এইটো হ'ল আক্ৰমণকাৰী যেটো নিউক্লিওফাইল এইটো হ'ল আমাৰ বিদায়ী গ্ৰুপ। অৰ্থাৎ আক্ৰমণকাৰী যেটো গ্ৰুপ আছে আৰু বিদায়ী গ্ৰুপ এই দুয়োটাৰ লগত কি কৰিব যোজিত হৈ থাকে আমাৰ কাৰ্বন পৰমাণুয়ে। ওকে বুজি পালা। এতিয়া চোৱা এই অৱস্থাত কাৰ্বন পৰমাণুৱে কি কৰে 5ডাল বান্ধনি গঠন কৰে কাৰণে এই অৱস্থাটো দুষ্টিত আৰু ইয়াক বিক্ৰিয়াৰ মিশ্ৰৰ পৰা পৃথক কৰিব নোৱাৰে। চোৱা ইয়াতে কাৰ্বনে কেইডাল বান্ধনি গঠন কৰিছে 1 2 3 4 5টা বান্ধনি গঠন কৰিছে। আমি জানো কাৰ্বনৰ যোজ্যতা কিমান 4 গতিকে 4তকৈ বেছি বান্ধনি গঠন কৰিব নোৱাৰে তেনেহ'লে মানে দুষ্টিত হ'ব অৰ্থাৎ সুস্থিৰতা নাপায়। সেইকাৰণে এইটো কি হ'ব এইটো সুস্থিৰ নহয়। সুস্থিৰ নোহোৱাৰ কাৰণে বিক্ৰিয়াৰ মিশ্ৰৰ পৰা আমি কি কৰিব নোৱাৰো সোনকালে পৃথক কৰিব নোৱাৰো। ওকে এতিয়া চোৱা এই বিক্ৰিয়াত এইটো বহুত ইম্পৰ্টেন্ট এই বিক্ৰিয়াত নিউক্লিওফাইল স্থানত্যাগী থূপৰ লগত যোজিত কাৰ্বন পৰমাণুটোক পোনে পোনে আক্ৰমণ কৰে। অৰ্থাৎ ইয়াৰ পৰা মই বুজাই দি আছো চোৱা এইটো হ'ল কাৰ্বন পৰমাণু এইটো হ'ল আমাৰ হেলোজেন। এই নিউক্লিওফাইলে কি কৰিব এই কাৰ্বন পৰমাণুক পোনে পোনে এটাক কৰিব অৰ্থাৎ ডাইৰেক্ট এটাক কৰিব। ওকে ডাইৰেক্ট এটাক কৰিব। সেয়েহে এই কাৰ্বন পৰমাণুটোত অথবা তাৰ ওচৰত যদি বৃহদাকাৰ কোনো থূপ থাকে তেতিয়া কি নিউক্লিওফাইলৰ আক্ৰমণ
प्रतिहत হয় और বিক্রিয়াটো বাধাপ্রাপ্ত হয়। চোৱা এই নিউক্লিওফাইলে যদি কার্বন পরমাণুক এটাক করে, যেহেতু পোনে পোনে এটাক কৰিব, পিছফালৰ পৰা ডাইৰেক্ট এটাক কৰিব, এতিয়া এই কার্বন পরমাণু যদি কোনো বৃহদাকার কোনো থুপ থাকে, অর্থাৎ হাইড্রোজেন এইটো এটা গ্রুপ, এইটো এটা গ্রুপ, এইটো এটা গ্রুপ, এই হাইড্রোজেনের পরিবর্তে যদি বেলেগ ডাঙৰ যদি গ্রুপ থাকে, যেনেকুৱা ধৰা মিথাইল গ্রুপ, ইথাইল গ্রুপ, প্রোপাইল গ্রুপ, ফিনাইল গ্রুপ, এনেকুৱা ডাঙৰ যদি গ্রুপ থাকে, তেনেহ'লে নিউক্লিওফাইলে ইয়াক পোনে পোনে আক্ৰমণ কৰিব নোৱাৰিব, কাৰণ এইবিলাকে বাধাৰ সৃষ্টি কৰিব। ওকে, এইখিনিকে ইয়াতে কৈছে। গতিকে এইটো বৃহদাকাৰ অণু যদি থাকে তেনেহ'লে কি হ'ব, নিউক্লিওফাইলে কাৰ্বন পৰমাণুটোক পোনে পোনে এটাক কৰিব নোৱাৰিব, নিউক্লিওফাইলৰ আক্ৰমণ কি হ'ব, প্ৰতিহত হ'ব। ওকে, আৰু বিক্ৰিয়াটো কি হয়, বাধাপ্ৰাপ্ত হয়, অৰ্থাৎ বিক্ৰিয়াটোৰ গতিবেগ কমি যায়। এইখিনি তোমালোকে মনত ৰাখিবা, এই পেৰাগ্ৰাফটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন প্ৰায় অহা দেখা যায়। সাধাৰণ এলকাইল হেলাইডসমূহৰ ভিতৰত চোৱা কি কৈছে, সাধাৰণ এলকাইল হেলাইডসমূহৰ ভিতৰত মিথাইল হেলাইডবোৰে আটাইতকৈ দ্ৰুত বেগৰ SN2 বিক্ৰিয়া দেখুৱায়। এলকাইল হেলাইড যিমান আছে তাৰ ভিতৰত যিটো মিথাইল হেলাইড, এইটো হ'ল আমাৰ মিথাইল হেলাইড। চোৱা কাৰ্বনৰ লগত 3টা হাইড্ৰজেন আৰু এটা X, এইটো হ'ল আমাৰ মিথাইল হেলাইড, অৰ্থাৎ CH3X। এই মিথাইল হেলাইডে কি কৰিব, আটাইতকৈ দ্ৰুত বেগেৰে SN2 বিক্ৰিয়া দেখুৱাব। আৰু চোৱা টাৰ্চিয়াৰী হেলাইডত থকা ডাঙৰ থুপবোৰে নিউক্লিওফাইলৰ আক্ৰমণত বাধা দিয়ে, কিন্তু ইয়াতে যদি টাৰ্চিয়াৰী, এইটো হ'ল আমাৰ টাৰ্চিয়াৰী বিউটাইল যেটো কম্পাউণ্ড যৌগ দি আছে, এইটো হ'ল আমাৰ মিথাইল গ্ৰুপ, ইয়াত আৰু এটা মিথাইল গ্ৰুপ, ইয়াত আৰু এটা মিথাইল গ্ৰুপ, অৰ্থাৎ ইয়াতে কি আছে, 3টা মিথাইল গ্ৰুপ আছে, অৰ্থাৎ বৃহৎ অণু ইয়াতে আছে। ইয়াতে বৃহৎ গ্ৰুপ যদি ইয়াতে লগ লাগি থাকে তেনেহ'লে কি হ'ব, চোৱা এই নিউক্লিওফাইল ইয়াতে হাত বাধাপ্ৰাপ্ত হ'ব আৰু বিক্ৰিয়াৰ গতিবেগ কমি যাব, কাৰণ এই যিটো ডাঙৰ ডাঙৰ বৃহদাকাৰ গ্ৰুপ আছে, এই গ্ৰুপবিলাকে কি কৰিব, নিউক্লিওফাইল হাত বাধাৰ সৃষ্টি কৰিব, আহিব নিদিব, নিউক্লিওফাইলৰ এটাক কৰা যিটো উপযুক্ত পৰিৱেশ সেইটো এই ক্ষেত্ৰত নাপায়, আৰু সেইকাৰণে টাৰ্চিয়াৰী হেলাইডৰ ক্ষেত্ৰত কি হয়, এই SN2 বিক্ৰিয়া যিটো গতি সেইটো কমি যায়। সেইকাৰণে টাৰ্চিয়াৰী এলকাইল হেলাইডে এই বিক্ৰিয়াৰ প্ৰতি অতি কম সক্ৰিয়তা প্ৰদৰ্শন কৰে, অৰ্থাৎ বিক্ৰিয়াৰ গতিবেগ কম হৈ যায়। সক্ৰিয়তা ক্ৰমটো নিম্নোক্ত ধৰণৰ, এইটো বহুত ইম্পৰ্টেণ্ট। চোৱা SN2 বিক্ৰিয়াৰ, অৰ্থাৎ এলকাইল হেলাইডৰ যিটো SN2 বিক্ৰিয়া আছে, সেই SN2 বিক্ৰিয়াৰ যিটো সক্ৰিয়তাৰ ক্ৰম সেইটো হ'ল আমাৰ প্ৰাইমাৰী হেলাইড গ্ৰেটাৰ দেন সেকেন্ডাৰী হেলাইড গ্ৰেটাৰ দেন টাৰ্চিয়াৰী হেলাইড, অৰ্থাৎ প্ৰাইমাৰী হেলাইডত SN2 বিক্রিয়া সক্রিয়তা বেশি হব আর সেকেন্ডারি ক্ষেত্ৰত আৰু কম হব আৰু টার্সিয়ারি হেলাইডৰ ক্ষেত্ৰত আৰু কম হব। এতে চোৱা এটা সিম্পল এটা এনে কম্পারিজন ইয়াতে দি আছে। ছয়টা নিউক্লিওফাইল, এটা হল আমার মিথাইল হেলাইড, ইয়ার যেটো গতিবেগৰ মান 30 দি আছে, অর্থাৎ বহুত বেশি। এটা হল ইথাইল, অর্থাৎ 1 ডিগ্রি কার্বকেটাইন, ইয়াতে এটা মিথাইল গ্রুপ সংযুক্ত হৈ আছে। গতিকে নিউক্লিওফাইলে যেতিয়া কার্বন পরমাণুক এটাক কৰিব, এই নিউক্লিওফাইলে কি ষ্টেৰিক প্ৰভাৱ অর্থাৎ বাধা প্ৰতিহত কৰিব, নিউক্লিওফাইল আক্ৰমণ কৰিবলৈ নিদিব, বাধা দিব। ওকে, সেইকাৰণে কি ইয়াৰ যেটো গতিবেগ কমি যাব, সেইকাৰণে এতে কি 1 হৈছে। আৰু আইসোপ্রোপাইল অর্থাৎ এটা 2 ডিগ্রি, ইয়াতে এটা মিথাইল, ইয়াতে এটা মিথাইল। আইসোপ্রোপাইল যেটো কার্বকেটায়ন, আইসোপ্রোপাইল যেটো অ্যালকাইল হ্যালাইড আছে, তাতে নিউক্লিওফাইলে যেতিয়া অ্যাটাক কৰিব, ইয়াতে দুটা দুয়োফালে দুটা বৃহদাকাৰ গ্ৰুপ আছে। সেইকাৰণে কি হ'ব, নিউক্লিওফাইলে কাৰ্বন পৰমাণু অ্যাটাক কৰিবলৈ উপযুক্ত পৰিৱেশ নাপাব, অৰ্থাৎ এই দুটা গ্ৰুপে কি ইয়াক বাধা প্ৰদান কৰিব। সেইকাৰণে ইয়াৰ যেটো বিক্ৰিয়াৰ গতিবেগ বহুত কম, 0.02। আৰু ইয়াতে একেবাৰে 0, অৰ্থাৎ বিক্রিয়াৰ গতিবেগ বহুত কম। ইয়াতে নিউক্লিওফাইলে কি কৰিছে, কাৰ্বন পৰমাণুক অ্যাটাক কৰিব, কিন্তু ইয়াতে 3টা মিথাইল গ্ৰুপ সংযুক্ত হৈ আছে। এই 3টা ডাঙৰ মিথাইল গ্ৰুপ সংযুক্ত হৈ থকাৰ কাৰণে নিউক্লিওফাইলে এই কাৰ্বন পৰমাণুৰ ওচৰত কাষ চাপিবলৈ বাধাপ্ৰাপ্ত হ'ব, আৰু সেইকাৰণে বিক্ৰিয়াৰ যেটো গতিবেগ সেইটো কমি যাব, অৰ্থাৎ একেবাৰে কম হ'ব। সেইকাৰণে বিক্রিয়াৰ গতিবেগ 0ৰ সমান হৈছে, অৰ্থাৎ বিক্রিয়াৰ গতিবেগ প্ৰায় নাই বুলি ইয়াতে আমি ক'ব পাৰোঁ। SN2 বিক্রিয়াত স্টেরিও প্রভাব, আর এই যেটো বৃহদাকার অণুর যেটো প্রভাব, অর্থাৎ বিক্রিয়ার গতিবেগ যেটো কমি যায়, এই কমি যাওয়ার যেটো প্রভাবটো সেইটো হল আমার স্টেরিও প্রভাব। অর্থাৎ কার্বন পরমাণুর লগত যদি ডাঙৰ ডাঙৰ গ্ৰুপ সংযুক্ত হৈ থাকে তেনেহলে তার স্টেরিক প্রভাবটো বেশি হয়, আর সৰু গ্ৰুপ যদি সংযুক্ত হৈ থাকে তেনেহলে এই স্টেরিক প্রভাব কম। টার্সিয়ারি বিউটাইল বা টার্সিয়ারি হ্যালাইডৰ ক্ষেত্ৰত ইয়াতে স্টেরিক প্রভাবটো আটাইতকৈ বেশি হ'ব, কারণ ইয়াতে ডাঙৰ গ্ৰুপ সংযুক্ত হৈ থাকে। সেইকাৰণে স্টেরিক প্রভাব বেশি হোৱাৰ
কাৰণে ইয়াৰ যিটো সক্ৰিয়তাৰ ক্ৰম সক্ৰিয়তা কম হ'ব। ইয়াতে চোৱা এই গ্ৰুপ ইয়াতে হাইড্ৰোজেন গ্ৰুপ আছে, এইবিলাক সৰু সৰু গ্ৰুপ আছে। সেই সৰু সৰু গ্ৰুপ থকাৰ কাৰণে নিউক্লিয়ফিলে আক্ৰমণ কৰিবলৈ উপযুক্ত পৰিৱেশ পাব, অৰ্থাৎ ইয়াতে সোনকালে বিক্ৰিয়াটো কৰিব পাৰিব। গতিকে এইটো হ'ল আমাৰ ক্ৰম। তোমালোকে এইটো মনত ৰাখিবা। প্ৰথমতে আহিব মিথাইল হেলাইড। মিথাইল হেলাইড এইটো হ'ল আমাৰ মিথাইল হেলাইড। প্ৰাইমাৰী হেলাইডতকৈ বেছি যিটো গতিবেগ দেখুৱায় সেইটো হ'ল আমাৰ মিথাইল হেলাইড। মিথাইল হেলাইড আগত আহিব। মিথাইল হেলাইডৰ পিছত আহিব আমাৰ প্ৰাইমাৰী হেলাইড। প্ৰাইমাৰী হেলাইডৰ পিছত আহিব আমাৰ ছেকেণ্ডাৰী হেলাইড। ছেকেণ্ডাৰী হেলাইডৰ পিছত আহিব আমাৰ টাৰ্চিয়াৰী হেলাইড। ওকে, এইটো হ'ল আমাৰ SN2 বিক্ৰিয়া। এতিয়া চোৱা এক আণৱিক নিউক্লিয়ফিলিক প্ৰতিস্থাপন অৰ্থাৎ SN1 বিক্ৰিয়া। ইউনিমলিকুলাৰ নিউক্লিয়ফিলিক সাবস্টিটিউশন অৰ্থাৎ এক আণৱিক নিউক্লিয়ফিলিক প্ৰতিস্থাপন বিক্ৰিয়া। এটা কথা তোমালোকে মনত ৰাখিবা, SN2 বিক্ৰিয়াটো SN1 বিক্ৰিয়াৰ কি হয়, বিপৰীত হয়। অৰ্থাৎ SN2 বিক্ৰিয়া যেনেকৈ এটা ষ্টেপত সংঘটিত হৈছিল, কিন্তু SN1 বিক্ৰিয়াটো কি হ'ব, এটা ষ্টেপত সংঘটিত হ'ব। আৰু এটা কি আছিল যে SN2 বিক্ৰিয়াত কোনো মধ্যৱৰ্তী যৌগ গঠন নহয়, কিন্তু SN1 বিক্ৰিয়াত কি হ'ব, মধ্যৱৰ্তী যৌগ ইয়াতে গঠন হ'ব। আৰু সেই মধ্যৱৰ্তী যৌগটো কি, কাৰ্বকেটায়ন। ওকে, আৰু এটা পাৰ্থক্য চোৱা, SN2 বিক্ৰিয়াত কি হৈছিল, যিটো বিক্ৰিয়াৰ গতিবেগ দুয়োটা বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু ইয়াতে কি কৰিব, মাত্ৰ যিটো এলকাইল হেলাইড আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰমানে হ'ল SN2 বিক্ৰিয়াটো দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া, কিন্তু SN1 বিক্ৰিয়াটো প্ৰথম ক্ৰমৰ বিক্ৰিয়া। এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা কি আছিল, SN2 বিক্ৰিয়াটো এটা স্তৰত সংঘটিত হয়, কিন্তু SN1 বিক্ৰিয়াটো দুটা স্তৰত সংঘটিত হয়। এই পাৰ্থক্যখিনি তোমালোকে মনত ৰাখিবা। চোৱা SN1 বিক্ৰিয়াটোৰ মেকানিজমটো কি আৰু ইয়াৰ কণ্ডিশ্যনবিলাক চাই লোৱা। এই বিক্ৰিয়াবোৰ সাধাৰণতে ধ্ৰুৱীয় আৰু প্ৰটোনযুক্ত দ্ৰাৱকৰ পৰিৱেশত সংঘটিত হয়। এইটো তোমালোকে মনত ৰাখিবা। SN বিক্ৰিয়াটো কি চৰ্তত বা কি কণ্ডিশ্যনত সংঘটিত হয়, ধ্ৰুৱীয় আৰু প্ৰটোনযুক্ত দ্ৰাৱক, মানে দ্ৰাৱকটো যিটো যাৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হ'ব, সেই দ্ৰাৱকটো কি হ'ব লাগিব, ধ্ৰুৱীয়, যেনেকুৱা পানী। আৰু কি হ'ব, প্ৰটোনযুক্ত দ্ৰাৱক। প্ৰটোনযুক্ত দ্ৰাৱক মানে হ'ল যিবোৰ দ্ৰাৱকত প্ৰটোন থাকিব, অৰ্থাৎ হাইড্ৰোজেন পৰমাণু থাকিব। যেনেকুৱা ধৰা ৱাটাৰ মলিকুল, পানী, তাতে H2 হাইড্ৰোজেন আছে। এলকহল, তাতো হাইড্ৰোজেন আছে। মিথানল, এলকহলৰ উদাহৰণ যেনেকুৱা মিথানল। তাৰপিছত এচিটিক এচিড, এইবিলাক হ'ল আমাৰ প্ৰটোনযুক্ত দ্ৰাৱক। ওকে, অৰ্থাৎ SN1 বিক্ৰিয়াটো প্ৰটোনযুক্ত দ্ৰাৱকৰ পৰিৱেশত কি হয়, সংঘটিত হয়। আৰু ইয়াতে উদাহৰণ এটা দিয়া আছে, চোৱা, টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড আৰু হাইড্ৰক্সাইড আয়নে টাৰ্চিয়াৰী বিউটানল আৰু ব্ৰোমাইড আয়ন প্ৰস্তুত কৰা বিক্ৰিয়াটোৰ গতিবেগ কেৱল টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইডৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। চোৱা, এইটো হ'ল আমাৰ টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড। চ' টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড, ইয়াৰ যিটো IUPAC নাম 2-bromo-2-methyl propane, এইটো হ'ল OH বা নিউক্লিয়ফাইল। এইটো কি সোডিয়াম হাইড্ৰক্সাইডৰ পৰা আহিব পাৰে, পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা আহিব পাৰে, বা ৱাটাৰ মলিকুলৰ পৰা আহিব পাৰে। গতিকে এই যিটো টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড আছে, নিউক্লিয়ফাইলৰ লগত বিক্ৰিয়া কৰাৰ ফলত কি হ'ব, এইটো হ'ল আমাৰ টাৰ্চিয়াৰী বিউটাইল এলকহল বা বিউটানল। OH গ্ৰুপ ইয়াতে আছে, বিউটানল। ইয়াৰ IUPAC নাম কি হ'ব, 2-methyl propane 2-ol, আৰু ব্ৰোমাইড আয়নটো গুচি যাব। গতিকে এইটো হ'ল আমাৰ ৰিয়েকশ্যন। SN1 বিক্ৰিয়া এইটো এটা উদাহৰণ। অৰ্থাৎ SN1 বিক্ৰিয়াৰ যিটো ফাইনেল প্ৰডাক্ট সেইটো হ'ল আমাৰ এলকহল। ওকে, অৰ্থাৎ বিক্ৰিয়াটো মই লিখি বুজাই দি আছোঁ। চোৱা, ইয়াতে কি টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইডৰ কথা কৈছে। চ' এইটো দিয়া আছে CH3 কাৰ্বন, ইয়াতে Br প্লাছ OH নিউক্লিয়ফাইল। এই বিক্ৰিয়াটোত চোৱা কি উৎপন্ন হ'ব, ইয়াতে CH3 কাৰ্বন OH, এইটো হ'ল আমাৰ টাৰ্চিয়াৰী বিউটাইল এলকহল, প্লাছ কি উৎপন্ন হ'ব, ব্ৰমিন, অৰ্থাৎ ব্ৰোমাইড আয়ন হিচাপে গুচি যাব। এইটো হ'ল আমাৰ টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড। চ' টাৰ্চিয়াৰী বিউটাইল ব্ৰোমাইড এইটো এনেকৈ লিখিব পাৰোঁ, কাৰ্বনৰ লগত কি আছে, ব্ৰমিন। ইয়াতে এটা মিথাইল গ্ৰুপ থাকিব, ইয়াতে এটা মিথাইল গ্ৰুপ থাকিব, ইয়াতে এটা মিথাইল গ্ৰুপ থাকিব। অৰ্থাৎ এই কাৰ্বন পৰমাণুৰ লগত কেইটা মিথাইল গ্ৰুপ থাকিব, তিনিটা মিথাইল গ্ৰুপ থাকিব। আৰু যিটো ইয়াতে দিছে OH মাইনাছ, এইটো তোমাৰ সোডিয়াম হাইড্ৰক্সাইডৰ পৰা আহিব পাৰে। যেনেকুৱা ধৰা সোডিয়াম হাইড্ৰক্সাইড যদি দিয়া থাকে, তেনেহ'লে এইটো প্ৰডাক্ট উৎপন্ন হ'ব। আৰু ইয়াতে কি হ'ব, NaBr উৎপন্ন হ'ব। চ' সোডিয়াম হাইড্ৰক্সাইডৰ পৰা কি আহিব, আমাৰ Na প্লাছ আৰু OH মাইনাছ আহিব। এই OH মাইনাছে কি কৰিব, এই কাৰ্বন পৰমাণুক এটাক কৰিব। ওকে,
এতিয়া চোৱা এই বিক্রিয়াটো কি হয় দুটা খাপত সংগঠিত হয় SN2 বিক্রিয়াটো কি আছিল এটা খাপত কিন্তু এই বিক্রিয়াটো দুটা খাপত সংগঠিত হয় আৰু প্ৰথম খাপত কি হয় সো প্ৰথম খাপত ধ্ৰুৱীয় CBR বান্ধনীডালৰ ধ্ৰুৱীয় CBR বান্ধনীডালৰ কি হয় লাহে লাহে বিভঙ্গন ঘটে অৰ্থাৎ SN1 বিক্রিয়া যেটো প্ৰথম স্টেপ ফার্স্ট স্টেপ সেটো হল আমাৰ সোলো স্টেপ বা লেহেম গতিত সংগঠিত হয় ওকে ফলস্বরূপে কি হয় একটা কার্বোক্যাটায়ন আর একটা ব্রোমাইড আয়ন উৎপন্ন হয় সো এটা খুবই দরকারি সো কি হয়েছে ফলস্বরূপে কি হয় একটা কার্বোক্যাটায়ন যেতিয়া কার্বন ব্রোমিনের বান্ধনীডালৰ বা কার্বন হ্যালোজেনের বান্ধনীডাল যেতিয়া লাহে লাহে বিভঙ্গন ঘটে সেই বিভঙ্গন ঘটার পিছত কি হব একটা কার্বোক্যাটায়ন গঠন হয় আর ব্রোমাইড আয়ন উৎপন্ন হয় এনেদৰে উৎপন্ন হওয়া কার্বোক্যাটায়নের লগত নিউক্লিওফাইলে বিক্রিয়া করে দ্বিতীয় খাপ আর প্রতিস্থাপিত যৌগটো প্রস্তুত হয় অর্থাৎ চোৱা এইটো দিয়া আছে এটা প্রথম খাপ যেটো আমার উভমুখী বিক্রিয়া প্রথম খাপটো লেহেম আর উভমুখী আর দ্বিতীয় খাপটো কি হয় স্পিডত সংগঠিত হয় অর্থাৎ দ্রুত বেগত সংগঠিত হয় চোৱা মই আৰু একবার তোমালোকক বুজাই দি আছো এটা হল আমার টার্সিয়ারি বিউটাইল ব্রোমাইড ওকে CH3 ইয়াতে কি আহিব আমার CH3 এটা হল আমার টার্সিয়ারি বিউটাইল ব্রোমাইড এই টার্সিয়ারি বিউটাইল ব্রোমাইড এতে দিয়া আছে টার্সিয়ারি বিউটাইল ব্রোমাইড এইটো টার্সিয়ারি বিউটাইল ব্রোমাইডৰ ফার্স্ট স্টেপ যেটো হ'ব এইটো ফার্স্ট স্টেপ আৰু ফার্স্ট স্টেপটো হল আমাৰ উভমুখী আৰু এইটো স্লো স্টেপ 1 ওকে সো স্টেপ 1 টো কি হ'ব আমাৰ স্লো ওকে এতিয়া স্টেপ 1ত কি হয় স্টেপ 1ত এই কার্বন আৰু ব্রোমিন এই বান্ধনীডালৰ বিভঙ্গন ঘটিব ওকে কার্বন ব্রোমিনৰ বান্ধনীডাল বিভঙ্গন ঘটি কি উৎপন্ন হয় কার্বোক্যাটায়ন প্রস্তুত হয় এতিয়া চোৱা আমি জানো কার্বনতকৈ ব্রোমিনৰ বিদ্যুৎ ঋণাত্মকতা বেছি সেই কাৰণে এই বান্ধনীত থকা ইলেক্ট্ৰনজৰ কোৰ ফালে যাব ব্রোমিনৰ ফালে যাব অৰ্থাৎ ব্রোমিনে কি কৰিব অ্যাটাক কৰিব এতিয়া চোৱা তাৰ ফলত কি উৎপন্ন হ'ব আমাৰ CH3 কার্বন CH3 প্লাস Br মাইনাস ব্রোমিনটো গুছি গল ব্রোমাইড আয়ন হিসাবে এইটো হল আমাৰ টার্সিয়ারি কার্বোক্যাটায়ন এই কার্বোক্যাটায়নটো কি প্লেন আর সমতলীয় ইয়াক আমি এনেকৈ লিখিব পাৰো চোৱা ইয়াতে CH3 লিখিলো ইয়াতে CH3 লিখিলো ইয়াতে CH3 লিখলো এইটো হল আমাৰ কার্বোক্যাটায়ন অর্থাৎ আৰু এটা কথা তোমালোকে মনত ৰাখিবা SN2 বিক্রিয়াত কি আছিল নিউক্লিওফাইলে কার্বনক পিছফালৰ পৰা অ্যাটাক কৰে কিন্তু SN1 বিক্রিয়াতে কার্বন পরমাণুক নিউক্লিওফাইলে চাৰিওফালৰ পৰা অ্যাটাক কৰিব অৰ্থাৎ পিছফালৰ পৰা বা এইফালৰ পৰা বা ওপৰৰ পৰা চাৰিওফালৰ পৰা কি কৰিব পাৰিব অ্যাটাক কৰিব পাৰিব অৰ্থাৎ ইয়াতে কোনো তেনেকুৱা ধৰণৰ বাধা ইয়াতে নহব ওকে এতিয়া স্টেপ 1 টো হল স্টেপ 1 তেনেহলে কি উৎপন্ন হয় কার্বোক্যাটায়ন গঠন হয় আর এই কার্বোক্যাটায়নের গঠনটো কি হল আমার সমতলীয় গঠন গতিকে SN1 বিক্রিয়া যেটো প্রথম স্টেপ আছিল সেইটো হল আমার লাহে লাহে সংগঠিত হওয়া বিক্রিয়া আর এই বিক্রিয়াত কি হয় কার্বন আর ব্রোমিনের বান্ধনীডালৰ বিভঙ্গন ঘটে বিভঙ্গন ঘটি কার্বোক্যাটায়ন উৎপন্ন হয় এতিয়া চোৱা এই কার্বোক্যাটায়ন CH3 এনেকৈ লিখো কার্বন CH3 ইয়াতে CH3 আহিব এইটো হল আমাৰ কার্বোক্যাটায়ন এই কার্বোক্যাটায়নে কি কৰিব এবাৰ নিউক্লিওফাইলে অ্যাটাক কৰিব যেটো নিউক্লিওফাইল ইয়াতে আছিল সেই নিউক্লিওফাইলে কার্বনক অ্যাটাক কৰিব আৰু এই বিক্রিয়াটো কি হ'ব আমাৰ স্টেপ এটা স্টেপ 2 হ'ব আর এটা ফার্স্ট অর্থাৎ দ্রুত গতিতে এই বিক্রিয়াটো সংগঠিত হ'ব মনত ৰাখিবা SN1 যেটো বিক্রিয়া আছে প্রথম স্টেপটো হল আমাৰ উভমুখী বিক্রিয়া আর লাহে লাহে সংগঠিত হয় কিন্তু দ্বিতীয় স্টেপটো হল আমাৰ দ্রুত গতিত সংগঠিত হওয়া বিক্রিয়া এতে কি হ'ব চোৱা এই যেটো নিউক্লিওফাইল আছে এই নিউক্লিওফাইলে এই কার্বন পরমাণুক অ্যাটাক কৰিব বা কার্বোক্যাটায়নক অ্যাটাক কৰিব কার্বোক্যাটায়নক অ্যাটাক কৰাৰ ফলত কি উৎপন্ন হ'ব চোৱা কার্বন ইয়াতে এই কার্বনের লগত CH3 কেইটা আছে তিনিটা আছে অর্থাৎ এতে লিখিব পাৰো আমি ডাইরেক্ট লিখিব CH3 COH এইটো হল আমাৰ টার্সিয়ারি বিউটাইল অ্যালকোহল অর্থাৎ এই নিউক্লিওফাইলে সেকেন্ড স্টেপত কার্বোক্যাটায়নক অ্যাটাক কৰি টার্সিয়ারি বিউটাইল অ্যালকোহল প্রস্তুত হৈছে
ओके तेनहले कि बुझी पाला याते चोवा जेटो आमार प्रथम स्टेप आसिल एटो हल आमार लाहे लाहे संगठित बिक्रिया और इयाते कि ए लिविंग ग्रुप जेटो स्थितिमूलक एटो गुसि गई इयाते तुमार कार्बोकेटन फर्मेशन हबो एटो कार्बोकेटन और এই कार्बोकेटन कि करिब प्रथम स्टेपत जेटो कार्बोकेटन प्रस्तुत हल সেই कार्बोकेटनक सेकेंड स्टेपत निकले फेले कि करिब कार्बनक अटैक करिब बा कार्बोकेटनक अटैक करिब कार्बोकेटनक अटैक करार फलत जेटो आमार अल्कोहल एटो प्रस्तुत हबो और चोवा इयाते आरो एटा कन्सेप्ट आछे जेटो SN1 बिक्रियात এই বিক্রিয়াটো হল আমার প্রথম যেটো স্টেপ এটা হল আমার লেহেম গতিত সংগঠিত হওয়া বিক্রিয়া আর আমি জানো কোনো একটা বিক্রিয়ার গতিবেগ কোনটো স্টেপের উপর ডিপেন্ড করে যেটো বিক্রিয়া যেটো স্টেপ লাহে লাহে সংগঠিত হয় বা লেহেম গতিত সংগঠিত অর্থাৎ স্লো স্টেপ যেটো আছে সেইটো বিক্রিয়ার গতিবেগ নির্ভর করে গতিকে তোমালোকে মনত রাখিবে SN1 বিক্রিয়ার গতিবেগ কোনটো স্টেপের উপর ডিপেন্ড করিব প্রথম স্টেপের উপর ডিপেন্ড করিব কারণ প্রথম স্টেপটো কি হয় লাহে লাহে সংগঠিত হয় ওকে এখানে হল দ্বিতীয় স্টেপ আহিল তেনেহলে এটা হল আমার টার্সারি বিউটাইল অ্যালকোহল এতিয়া চোৱা বিক্রিয়া প্রথম কাপটো লেহেম আর উভমুখী এই কাপটো কেবল লেহেম আর উভমুখী এইটো স্তৰত সিবিআর বান্ধনী বিভঙ্গনৰ ভাবে প্ৰয়োজন হোৱা শক্তি হেলাইট আয়নৰ জলযোজনৰ পৰা উদ্ভূত হয় যেটো এই প্রথম স্টেপত যেটো সিবিআর বান্ধনী যে বিভঙ্গন হয় ইয়াতে যে মই দেখাই দিছে চোৱা সিবিআর বান্ধনী এনেকৈ যে বিভঙ্গন হল এই সিবিআর বান্ধনী বিভঙ্গনটো মানে কেনেকৈ হয় অর্থাৎ সিবিআর বান্ধনী বিভঙ্গনৰ ভাবে যিখিনি শক্তি লাগে সেই শক্তিখিনি ক'ৰ পৰা আহে সো সেই শক্তিখিনি আহিব আমাৰ হেলাইট আয়নৰ জলযোজনৰ পৰা আহিব এটা খুব ইম্পৰ্টেন্ট এনেকুৱা পৰীক্ষা যদি সুধে SN1 বিক্রিয়াৰ ক্ষেত্ৰত প্রথম স্টেপত কার্বন ব্রোমিন বা কার্বন হ্যালাইডৰ যেটো বান্ধনী বিভঙ্গন সেইটো বান্ধনী বিভঙ্গন হতে প্রয়োজন হওয়া শক্তি ক'ৰ পৰা আহে বা ক'ৰ পৰা উদ্ভূত হয় তেনেহলে তোমালোকে ক'বা সেইটো হ্যালাইট আয়নৰ জলযোজনৰ পৰা উদ্ভৱ হয় ইয়াতে যে ব্রোমিন পৰমাণু আছে বা হ্যালোজেন পৰমাণু আছে সেই হ্যালোজেনৰ কি জলযোজন এনথালপিৰ পৰা উদ্ভূত হয় হ্যালাইট আয়নৰ জলযোজন প্রোটিক দ্রাবকটোৰ প্রোটনৰ জৰিয়তে হয় অর্থাৎ এই হ্যালাইট আয়ন কারণ এই যেটো টার্সারি বিউটাইল ব্রোমাইড এটো কার লগত বিক্রিয়া করা হয়েছে যেহেতু প্রোটনযুক্ত যেটো দ্রাবক বা অ্যালকোহল বা পানী সেই তাৰে যেটো জলযোজন এনথালপি তাৰ পৰাহে এইটো আহিব ওকে যেহেতু বিক্রিয়াটার গতিবেগ আটাইতকৈ মন্থৰ খাপটোৰ ওপৰত নিৰ্ভৰ কৰে চোৱা এইটো বহুত ইম্পৰ্টেণ্ট লাইন বাই লাইন তোমালোকে পঢ়ি ল'বা SN1 আৰু SN2 বিক্রিয়া যেটো NCERT কিতাপত যি লাইন বাই লাইন বিলাক দিয়া আছে এইবিলাক বহুত ইম্পৰ্টেণ্ট তাৰে পৰা শৰ্ট কোৱেশ্চন বহুত কোৱেশ্চন ইয়াৰ পৰা আহি যায় গতিকে তোমালোকে লাইন বাই লাইন যেটো সেইখিনি পঢ়ি ল'বা যেহেতু বিক্রিয়াটার গতিবেগ কি হয় আটাইতকৈ মন্থৰ খাপটোৰ ওপৰত নিৰ্ভৰ কৰে দ্রুতগতি যেটো সংগঠিত হয় তার উপর নির্ভর নকরে মন্থৰ খাপটোৰ ওপৰত নির্ভর করে সেয়ে কি হয় চোৱা কেবল অ্যালকাইল হ্যালাইডৰ গাঢ়তাই সেই বিক্রিয়াৰ গতিবেগক প্ৰভাৱিত কৰিব পাৰে এই ক্ষেত্ৰত হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ কোনো ভূমিকা নাথাকে ইয়াতে আৰু এটা কোৱেশ্চন হ'ব পাৰে চোৱা কোৱেশ্চনটো কেনেকুৱা যে এই বিক্রিয়াটো যে SN1 বিক্রিয়াৰ যেটো গতিবেগ আটাইতকৈ মন্থৰ খাপটোৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে কেৱল অ্যালকাইল হ্যালাইডৰ গাঢ়তাহে বিক্রিয়াৰ গতিবেগক প্ৰভাৱিত কৰিব পাৰে এই ক্ষেত্ৰত হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ কোনো ভূমিকা নাথাকে যে হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ কিয় ভূমিকা নাথাকে বা ইয়াতে যে বিক্রিয়াৰ গতিবেগ আছে এই বিক্রিয়াৰ গতিবেগৰ ক্ষেত্ৰত অ্যালকাইল হ্যালাইডৰ কেৱল ভূমিকা থাকে হাইড্ৰক্সাইড আয়নৰ কোনো ভূমিকা নাথাকে ইয়াৰ কাৰণ কি এইটো সুধিব পাৰে তেনেহলে তোমালোকে আনসাৰ কি দিবে যে ইয়াতে যেহেতু বিক্রিয়াটো প্ৰথম খাপটো লেহেম হয় অবমুখী হয় যেহেতু এই বিক্রিয়াটাৰ গতিবেগ আটাইতকৈ মন্থৰ খাপটোৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে কেৱল অ্যালকাইল হ্যালাইডৰ গাঢ়তাইহে বিক্রিয়াৰ গতিবেগক প্ৰভাৱিত কৰিব পাৰে আৰু OH আয়নৰ গাঢ়তাৰ কোনো ভূমিকা ইয়াতে নাথাকে ওকে এইখিনি হল আৰু তাৰ পিছৰ বাক্যটো এইটো আৰু ইম্পৰ্টেণ্ট কাৰ্বকেটায়নৰ সুস্থিৰতা যিমানে বেছি হয় সিমানে সহজতে ই অ্যালকাইল হ্যালাইডৰ পৰা গঠন হ'ব পাৰে আৰু বিক্রিয়াৰ গতিবেগ সিমানে বাঢ়ে এইটো হল আমাৰ কাৰ্বকেটায়ন
तार माने चुआ SN1 বিক্রিয়াত কার্বোক্যাটায়ন গঠন হব লাগিব और কার্বোক্যাটায়নৰ সুস্থিৰতা যিমানে বেছি হ'ব সিমানে বিক্রিয়াটোৰ গতিবেগ বেছি হ'ব। আমি জানো কার্বোক্যাটায়নৰ সুস্থিৰতা যেটো ক্রম আছিল प्राइमरी কার্বোক্যাটায়নৰ সুস্থিৰতা কম হয়, সেকেন্ডারি কার্বোক্যাটায়নৰ সুস্থিৰতা আৰু বেছি হয়, টার্সিয়ারি কার্বোক্যাটায়নৰ সুস্থিৰতা আটাইতকৈ বেছি হয়। অর্থাৎ টার্সিয়ারি কার্বোক্যাটায়ন কোৰ পৰা উৎপন্ন হ'ব টার্সিয়ারি অ্যালকাইল হ্যালাইড। তার মানে হল টার্সিয়ারি অ্যালকাইল হ্যালাইডে আটাইতকৈ দ্রুত বেগেৰ SN1 বিক্রিয়া দেখুৱাব, কাৰণ টার্সিয়ারি অ্যালকাইল হ্যালাইডৰ পৰা টার্সিয়ারি কার্বোক্যাটায়ন প্রস্তুত হয়। ওকে চোৱা কার্বোক্যাটায়নৰ সুস্থিৰতা যিমানে বেছি হয় সিমানে সহজতে ই অ্যালকাইল হ্যালাইডৰ পৰা গঠন হ'ব পাৰে আৰু বিক্রিয়াৰ গতিবেগ সিমানে বাঢ়ে। অ্যালকাইল হ্যালাইডসমূহৰ ভিতৰত টার্সিয়ারি অ্যালকাইল হ্যালাইডে খুব দ্রুত গতিত SN1 বিক্রিয়া দেখুৱায়, কিয়নো ইয়াৰ পৰা অতি সুস্থিৰ টার্সিয়ারি কার্বোক্যাটায়ন প্রস্তুত হয়। অর্থাৎ টার্সিয়ারি যেটো অ্যালকাইল হ্যালাইড আছে তার পৰা সুস্থিৰ টার্সিয়ারি কার্বোক্যাটায়ন প্রস্তুত হয়। অ্যালকাইল হ্যালাইডৰ সক্রিয়তা ক্রমটো তলত দেখুওৱা হ'ল। সো SN2 আৰু SN1 বিক্রিয়া একেলগে দেখুৱাইছে। এইটো টার্সিয়ারি হ্যালাইড, সেকেন্ডারি হ্যালাইড, প্রাইমারি হ্যালাইড আৰু মিথাইল হ্যালাইড। SN2 বিক্রিয়াৰ ক্ষেত্ৰত কি হয় মিথাইল হ্যালাইডৰ সক্রিয়তা আটাইতকৈ বেছি হয়, কাৰণ ইয়াতে কার্বোক্যাটায়নৰ কনসেপ্টটো নাহে। কিন্তু SN1 বিক্রিয়া চোৱা ইয়াৰ উলোটা। চোৱা SN2 এইফালৰ পৰা এইফালৈ কি হৈছে বিক্রিয়াৰ যেটো সক্রিয়তা সেইটো বাঢ়ি গৈছে, কিন্তু SN1 বিক্রিয়াত চোৱা SN বিক্রিয়াত এইফালৰ পৰা এইফালৈ বাঢ়িছে। অৰ্থাৎ টার্সিয়ারি হ্যালাইডৰ ক্ষেত্ৰত SN1 বিক্রিয়াৰ সক্রিয়তা আটাইতকৈ বেছি হ'ব আৰু মিথাইল হ্যালাইডৰ ক্ষেত্ৰত SN2 বিক্রিয়াৰ সক্রিয়তা আটাইতকৈ বেছি হ'ব, জাস্ট অপোজিট। অর্থাৎ SN2 বিক্রিয়াৰ সক্রিয়তাৰ অপোজিটটো হ'ব আমাৰ SN1 বিক্রিয়াৰ সক্রিয়তাৰ ক্রম। তেনেহ'লে তোমালোকে ইয়াতে মনত ৰাখিবা SN1 আৰু SN2 বিক্রিয়া দুয়োটাৰে ক্ষেত্ৰত সক্রিয়তাৰ ক্রমটো কেনেকুৱা, এইটো বহুত ইম্পৰ্টেণ্ট। SN2 বিক্রিয়াৰ ক্ষেত্ৰত প্ৰথমতে আহিব টার্সিয়ারি বা 3 ডিগ্রি অ্যালকাইল হ্যালাইড 3 ডিগ্রি। চোৱা প্ৰথমতে আহিব আমাৰ মিথাইল হ্যালাইড, যদি দিয়া মিথাইল হ্যালাইড, এইটো হ'ল মিথাইল হ্যালাইড। তাৰপিছত আহিব 1 ডিগ্রি, তাৰপিছত আহিব 2 ডিগ্রি, তাৰপিছত আহিব 3 ডিগ্রি। এইটো হ'ল আমাৰ SN2 বিক্রিয়াৰ সক্রিয়তাৰ ক্রম। এটা অধক্রম হৈছে 3 ডিগ্রি আগত দিব পৰা, সেইটো হ'ব। এতে মিথাইল হ্যালাইডৰ সক্রিয়তা আটাইতকৈ বেছি হ'ব কোনটো ক্ষেত্ৰত SN2 বিক্রিয়াৰ ক্ষেত্ৰত, কাৰণ ইয়াতে ডাঙৰ গ্ৰুপ নাই। ইয়াতে তোমাৰ ষ্টেৰিক প্ৰভাৱৰ কথাটো আহিব। 1 ডিগ্রি সক্রিয়তা কম হ'ব, 2 ডিগ্রিত আৰু কম হ'ব, 3 ডিগ্রিত আৰু কম হ'ব, এইটো SN2। কিন্তু SN1 ৰ ক্ষেত্ৰত কি হ'ব চোৱা SN1 ৰ ক্ষেত্ৰত CH3X ইয়াৰ একেবাৰে কম হ'ব, তাৰপিছত 1 ডিগ্রি আহিব, তাৰপিছত 2 ডিগ্রি আহিব, তাৰপিছত 3 ডিগ্রি আহিব। এইটো হ'ল আমাৰ SN1 বিক্রিয়াৰ সক্রিয়তাৰ ক্রম। তাৰ মানে SN1 বিক্রিয়াৰ সক্রিয়তাৰ ক্রম আৰু SN2 বিক্রিয়াৰ সক্রিয়তাৰ ক্রম এই দুয়োটা কি হ'ব এটা আনটোৰ অপোজিট। SN2 বিক্রিয়াৰ ক্ষেত্ৰত মিথাইল হ্যালাইডৰ সক্রিয়তা আটাইতকৈ বেছি আৰু SN1 বিক্রিয়াৰ ক্ষেত্ৰত টার্সিয়ারি অ্যালকাইল হ্যালাইডৰ সক্রিয়তা আটাইতকৈ বেছি। বা মিথাইল হ্যালাইড যদি নাথাকে তেনেহ'লে কি কনসিডাৰ কৰিবা প্রাইমারি, অর্থাৎ 1 ডিগ্রি। 1 ডিগ্রি অ্যালকাইল হ্যালাইডৰ সক্রিয়তা বেছি হ'ব SN2 বিক্রিয়াত আৰু 3 ডিগ্রি অ্যালকাইল হ্যালাইডৰ সক্রিয়তা হ'ব আমাৰ SN1 বিক্রিয়াত। ওকে, এইটো খুবই ইম্পৰ্টেণ্ট। এই দুয়োটা ক্রম তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা এইখিনিলৈকে হৈ গ'ল। এতিয়া ইয়াতে এলাইলিক আৰু বেঞ্জাইলিক হ্যালাইডসমূহে SN1 বিক্রিয়াৰ প্ৰতি অতি সক্রিয়তা প্ৰদৰ্শন কৰে। ইয়াৰ কাৰণ এই যে এইবোৰ যোগে গঠন কৰা কাৰ্বোক্যাটায়ন সংস্পন্দনৰ জৰিয়তে যথেষ্ট সুস্থিৰ হয়। চোৱা এলাইলিক আৰু বেঞ্জাইলিক হ্যালাইড মই বুজাই দিছিলোঁ, তোমালোকে যদি ভিডিঅ'টো চোৱা নাই চাই ল'বা। এইটো হ'ল আমাৰ এলাইলিক হ্যালাইড। এলাইলিক হ্যালাইডৰ পৰা কি কাৰ্বোক্যাটায়ন গঠন হৈছে। ওকে, কাৰ্বোক্যাটায়ন গঠন হৈছে। গতিকে CH2+ ইয়াতে কি X আছিল বা হ্যালাইড আছিল, Xটো গুচি গৈছে, গুচি গৈ ইয়াতে মই দেখাই দি আছোঁ। চোৱা এলাইলিক হ্যালাইডটো এক্সাম্পল, সাপোজ এইটো আছিল আমাৰ CH2 ডাবল বন্ড CH2X, এইটো হ'ল আমাৰ এলাইলিক হ্যালাইড। এলাইলিক হ্যালাইডৰ কি এটা হেলোজেনটো গুচি গ'ল, হেলোজেনটো গুচি গৈ ইয়াতে উৎপন্ন হ'ব CH2 ডাবল বন্ড CH2+, এইটো হ'ল আমাৰ কাৰ্বোক্যাটায়ন। এতিয়া এই যেটো ডাবল বন্ড আছে এই বন্ডটো ইয়াতে আহিব পাৰিব, কাৰণ ইয়াতে আহিব, ইয়াতে পজিটিভ আছে, ইলেক্ট্ৰন ডেন্সিটি কম, গতিকে ইয়াৰ পৰা পাই ইলেক্ট্ৰন এইটো বান্ধনীত আহিব। আহাৰ লগে লগে ইয়াতে ডাবল বন্ড হ'ব, অৰ্থাৎ ইয়াতে আমাৰ কি আহিব CH2, এইবাৰ ইয়াতে কাৰ্বোক্যাটায়ন ফৰ্মেশ্যন হ'ব, ফৰ্মেশ্যন হয় ইয়াতে CH ডাবল বন্ড CH2 হ'ব। ওকে,
অর্থাৎ এইটো হলো সংস্পন্দন গঠন। এই সংস্পন্দন গঠনের কারণে কি হয় SN1 বিক্রিয়ার প্রতি সক্রিয়তা প্রদর্শন হয়, অর্থাৎ অ্যালাইলিক আর বেঞ্জাইলিক হ্যালাইডসমূহে SN1 বিক্রিয়ার প্রতি সক্রিয়তাটো বেশি দেখুৱায়। আৰু যদি কয় কিয় দেখুৱায়, ইয়াৰ কাৰণটো ইয়াতে দি আছে। এইবোৰ যৌগই গঠন কৰা কাৰ্বকেটায়ন সংস্পন্দনৰ জৰিয়তে যথেষ্ট সুস্থিৰ। এইটো বহুত ইম্পৰ্টেণ্ট। কেতিয়াবা কুৱেশ্যন আহিব পাৰে এলাইলিক আৰু বেঞ্জাইলিক হ্যালাইডসমূহে SN1 বিক্রিয়ার প্রতি অতি সক্রিয়তা প্রদর্শন করা কারণ কি? তাই কারণটো হল এইবোৰ যৌগই গঠন করা কার্বকেটায়ন সংস্পন্দনৰ জৰিয়তে যথেষ্ট সুস্থিৰ হয়। এটা হল আমাৰ এলাইলিক হ্যালাইড। ওকে, এতে বেঞ্জাইলিক হ্যালাইড কৈছে। বেঞ্জাইলিক হ্যালাইডৰ কাৰণটো এইটো দি আছে। এইটো হল আমাৰ বেঞ্জাইলিক কাৰ্বকেটায়ন। ইয়াতে কি হেলোজেন আছিল, এইটো গুচি গ'ল। ইয়াতে কি আগৰ নিচিনা হেলোজেন আছিল, গতিকে হেলোজেনটোৰ পৰা গুচি গৈছে, ইয়াতে কাৰ্বকেটায়ন গঠন হৈছে। এই কাৰ্বকেটায়নৰ গঠন হৈছে, অৰ্থাৎ ইয়াতে কি ইলেক্ট্ৰন কম আছে, তেনেহ'লে ইয়াৰ পৰা যিটো পাই ইলেক্ট্ৰন ইয়াতে আহিব, আহি ইয়াতে ডাবল বন্ড হ'ব। যেহেতু ইয়াৰ পৰা ইলেক্ট্ৰন গুচি গৈছে, ইয়াতে পজিটিভ হ'ব। আকৌ এইটো নিউট্ৰেলাইজ কৰিবলৈ ইয়াৰ পৰা পাই ইলেক্ট্ৰন ইয়াতে ৰেজনেন্স অৰ্থাৎ সংস্পন্দন হ'ব। আকৌ ইয়াতে কি হ'ব, ইয়াতে পজিটিভ হ'ব, কাৰণ ইয়াৰ পৰা ইলেক্ট্ৰন গুচি গৈছে, ইয়াতে কি হ'ল পজিটিভ হ'ল, সেইকাৰণে পজিটিভ। আৰু বাকীখিনি একেই থাকিব। ইয়াতে এই পজিটিভটোক নিউট্ৰেলাইজ কৰিবলৈ ইয়াৰ পৰা পাই ইলেক্ট্ৰন ইয়াতে আহিব, ইয়াতে আহি ইয়াতে কি ডাবল বন্ড হ'ল। ইয়াৰ পৰা যিহেতু ইলেক্ট্ৰন গুচি গ'ল, ইয়াতে কি পজিটিভ হ'ব। আকৌ চোৱা, এই পজিটিভটো নিউট্ৰেলাইজ কৰিবলৈ কি আহিব, এই যে পাই ইলেক্ট্ৰন অৰ্থাৎ ডাবল বন্ড ইলেক্ট্ৰন বেছি আছে, ইয়াৰ পৰা ইলেক্ট্ৰন ইয়াতে আহিব, আহি ইয়াতে আকৌ ডাবল বন্ড হ'ব, ইয়াতে আকৌ কাৰ্বকেটায়ন গঠন হ'ব। গতিকে এইটো হ'ল আমাৰ সংস্পন্দন গঠন। এই সংস্পন্দন গঠনৰ জৰিয়তে কি হয়, এই বেঞ্জাইলিক যিটো কাৰ্বকেটায়ন আছে এইটো সুস্থিৰতা লাভ কৰে। আৰু সেইকাৰণে SN1 বিক্রিয়ার প্রতি অ্যালাইলিক আর বেঞ্জাইলিক হ্যালাইডে কি করে বেশি সক্রিয়তা প্রদর্শন করে। কিন্তু SN2 ক্ষেত্ৰত ইমান প্রভাৱ নহয়, কাৰণ ইয়াতে কাৰ্বকেটায়নৰ কথা কোৱা হৈছে। আৰু SN1 বিক্রিয়াৰ ক্ষেত্ৰতে কি হয়, কাৰ্বকেটায়ন গঠন হয়। আৰু কাৰ্বকেটায়ন গঠন হোৱাৰ পিছত এই কাৰ্বকেটায়নে কি কৰে, যিটো সংস্পন্দন গঠন আছে, এই সংস্পন্দন গঠনৰ জৰিয়তে সুস্থিৰ হয়। কাৰ্বকেটায়নটো যিমানেই সুস্থিৰতা হ'ব সিমানেই বিক্রিয়াৰ সক্ৰিয়তা বাঢ়িব, এইটো আমি গম পালোঁ। গতিকে এলাইলিক আৰু বেঞ্জাইলিক হ্যালাইডসমূহে কি কৰে, SN1 বিক্রিয়ার প্রতি অতি সক্রিয়তা প্রদর্শন করে। গতিকে এই দুয়োটাই ইম্পর্টেন্ট। এতিয়া একেটা এলকাইল থোপ থকা বিভিন্ন এলকাইল হ্যালাইডৰ SN1 আৰু SN2 বিক্রিয়ার প্রতি সক্রিয়তা তলত দেখুওৱা ধৰণে পৰিৱৰ্তিত হয়। অৰ্থাৎ ইয়াতে একেটা এলকাইল গ্ৰুপ আছে, আর ইয়াতে আর ইয়াতে আর ইয়াতে, অর্থাৎ এলকাইল গ্ৰুপ একেটাই, কিন্তু হেলোজেনবিলাক বেলেগ বেলেগ। চোৱা, এলকাইল আয়োডাইড, এইটো এলকাইল ব্ৰোমাইড, এলকাইল ক্লোরাইড, এলকাইল ফ্লোরাইড। গতিকে SN1 আৰু SN2 বিক্রিয়া দুয়োটা বিক্রিয়াৰ ক্ষেত্ৰত এইটো একেই ক্ৰম হ'ব। এলকাইল আয়োডাইডৰ ক্ষেত্ৰত কি হ'ব, আটাইতকৈ বেছি দ্ৰুত বেগত SN1 আৰু SN2 বিক্রিয়া দেখুৱাব। RBR ক্ষেত্ৰত কম পৰিমাণে দেখুৱাব, RCL ক্ষেত্ৰত আৰু কম দেখুৱাব। আৰু এলকাইল ফ্লোরাইড যিটো আছে ইয়াত সক্ৰিয়তা আটাইতকৈ কম দেখুৱাব। গতিকে এইটো অৰ্ডাৰো তোমালোকে মনত ৰাখিবা। কেতিয়াবা সুধিব পাৰে যে এলকাইল হ্যালাইডৰ যিটো RX আছে, SN1 আৰু SN2 বিক্রিয়াৰ প্ৰতি যিটো ঊৰ্ধ্বক্ৰম বা অধক্ৰম সেইটো লিখা, বা তলত দিয়া এলকাইল হ্যালাইডবোৰৰ SN1 আৰু SN2 বিক্রিয়াৰ সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰমত সজোৱা বা অধক্ৰমত সজোৱা, এনেকুৱা কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে। গতিকে এইটো তোমালোকে প্ৰেক্টিছ কৰিবা। ওকে, এতিয়া চোৱা, পিছৰ যিটো আছে উদাহৰণ 10.6, তো উদাহৰণ 10.6, 10.7 আৰু উদাহৰণ 10.6, উদাহৰণ 10.7 এই এক্সাম্পলবিলাক পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিবা। ওকে, থেংক ইউ।